জুনুকা এখন ধাৰাবাহিক আপোনালোকে চাই আছেনে জুনুকা ধাৰাবাহিকখন বৰ্তমান চলি আছে স্পন্দন টিভিত আৰু কেইদিনমান পাছত ইউটিউবতো উপলব্ধ হ'ব গতিকে আপোনালোকে ইউটিউবত গৈও চাবলৈ পাব আৰু এই ধাৰাবাহিকখন মোৰ বন্ধু মৃণাল ডেকাই ডাইৰেকশ্যন কৰিছে আৰু বহুত ধুনীয়া হৈছে কামটো আৰু সেই কামটোৰ অকণমান BTS হিচাপে আপোনালোকলৈ আগবঢ়াইছোঁ তুই লাগালি এখানে প্রায় এখানে গুছিয়া একদম সব দিতাছুন দে রোল রোলিং and action Indua Hello? আমাৰ শ্বুটিং লোকেশ্যন আছিলে নুনমাটি আৰু বেছিভাগ নুনমাটিত আছিলে তো সেইটো কাৰণে মই গোটেইকেইটা দিনৰে অলপ জাষ্ট ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু সেইখিনিয়ে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ বাকী আমাৰ টিমটোৰ লগত কাম কৰি বহুত বেছি ভাল লাগিছিলে কাৰণ গোটেইকেইজন আমাৰ ফ্ৰেণ্ড হয় আৰু গোটেই সমনীয়া একেলগে মিলি কাম কৰিছোঁ সেইটো কাৰণে আৰু কামটো কৰি বহুত ভাল লাগিছে আৰু আপোনালোকে চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট ছেকশ্যনত জনাব আৰু যদি চোৱা নাই তেন্তে আপোনালোকে কাৰোবাক ক'ব যে জুনুকা নামৰ এখন ধাৰাবাহিক আহি আছে শ্বেয়াৰ কৰি দিব ঠিক আছে অ'কে আৰু চাই থাকক BTSখিনি যিমানখিনি পাৰোঁ শ্বেয়াৰ কৰি আছোঁ শ্বুটিং আমি কৰি আছোঁ ইয়াতে ये मुझसे नहीं लीजिए शुरू के लिए ऐसी ना आते इनके मन आप दिन दो बहुत ऐसी ना ए किबा কৈছি তো এফালে নম্বরে তো কে ইমান দেৰি কৰিছা প্ৰবলেম হৈ গৈছে সিনত এসি দি থৈ দিছ আ বাগুম এ দাও কি বড় লো ডাইরেকশন তো দি ফটো মেরে কোনা behind the scene লো আবে কি behind the scene কি স্লো আছে নাকি স্লো নাই নরমাল না এটা স্লো ওয়াচ আরো গেলে তাহলে আইলা লগা আইলি নাও নাও গেলে কি লম্বা বলে কি করি অপন করে জানি বাই 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 না হাউ দে আমি বিস্কুট খান স্যার কি attitude now how them bye hi incoming call facility মানে ব্লক এটা নাম্বাৰ এইটোতে আৰু আমাৰ কিছুমান শ্বুটিং হৈছিলে কটন কলেজৰ সন্মুখত আৰু এতিয়া আমি কটন কলেজৰ সন্মুখত শ্বুটিং কৰিবলৈ আহিছোঁ ইফালে লগত আছে গাৰ্গী সৰু মৰম লগা ভণ্টি এজনী তাই বৰ্তমান কটনতে পঢ়ি আছে আমি বাৰু এক্স কটনিয়ান হয় বাট ইহঁতে এতিয়া পঢ়ি আছে আৰু আমি ধুনীয়াকৈ ইয়াতে ৰাতিপুৱা সোনকালে আহি জাষ্ট চাহ একাপ খাবলৈ লৈছোঁ আৰু এয়া ৰাতিপুৱাৰ সময়খিনিত চাহ একাপ খাই বহুত বেছি ভাল লাগে এই পৰিৱেশটোৰ লগত মিলি তাৰপিছত এতিয়া আকৌ পেট পূজা হৈ যোৱাৰ পাছত আকৌ শ্বুটিং আৰম্ভ হ'ব অকণমান আপোনালোকক দেখুৱাইছোঁ চবেই ডিছকাশ্যন কৰি আছে স্ক্ৰিপ্টৰ ওপৰত চ' চাই থাককচোন অকণমান আৰু এইটোৱে আছিলে একদম সৰু ভিডিঅ' জুনুকা ধাৰাবাহিকখনৰ ওপৰত কৰা সৰু ক্লিপিং আৰু যদি চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু যদি ইউটিউবত চাই আছে দেন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব